হাই ভিউৱাৰ্ছ, মই প্ৰসেনজিৎ লোকেল কুকিং কিচনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ ৰৌ মাছৰ আঞ্জা। আহক চাওঁ ৰৌ মাছৰ আঞ্জা কেনেকুৱা মই বনাওঁ আদা নহৰু নিদিয়াকৈ। দুটা আলু লৈছোঁ মিডিয়াম চাইজৰ, এনেকৈ কাটি লৈছোঁ, আৰু দুটা বিলাহী লৈছিলোঁ মিডিয়াম চাইজৰ, আৰু আপোনাৰ পিঁয়াজ লৈছিলোঁ দুটা মিডিয়াম চাইজৰ, এনেকৈ কাটি লৈছোঁ, আৰু ধনিয়া। এতিয়া মই হালধি আৰু নিমখ দি মই সানি ল'ম। মাছে সানি ল'লোঁ। এতিয়া মই কেৰাহীটো বহাই দিছোঁ, মিঠাতেল দিম। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। মোৰ মাছ ভজা হৈ গ'ল। এতিয়া মাছ ভজা তেলখিনিতে মই পিঁয়াজ দিলোঁ, কাটা পিঁয়াজখিনি। পূৰা একদম গল্ডেন কালাৰ নোহোৱালৈকে মই ভাজিম ভালকৈ। মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই কাটি ৰখা বিলাহীকেইটা দি দিম। এতিয়া বিলাহীখিনি একদম পূৰা নগলালৈকে মই একদম ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। নিমখ দিছোঁ সোৱাদ অনুসাৰে। মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া মই আলু কাটি ৰখা আলুখিনি মই দি লৈছোঁ। আলুখিনিও ভালকৈ একদম পূৰা ভাজি ল'ম। এতিয়া মই পানী দি দিম। যিহেতু মই জোল বনাম, অলপ বেছিকৈ পানী দিম। কেঁচা জলকীয়া 6টা দিছোঁ। উতল অহাৰ পিছতে মই এতিয়া হালধি 2 চামুচ দিম। ভালকৈ মই লৰাই ল'ম। এতিয়া মই ভাজি ৰখা মাছখিনি দি দিম। এতিয়া মই 7 মিনিটৰ কাৰণে ঢাকি দিম। পূৰা আলুটো সিজি যাব তেতিয়ালৈকে। মোৰ আঞ্জা এতিয়া হৈ গ'ল। মই কাটি ৰখা ধনিয়াখিনি দি দিছোঁ। তাৰ লগতে মই দিম জিৰা গুড়ি 2 চামুচ দি ভালকৈ লৰাই লৈ 1 মিনিটমান মই উতলাই নমাই ল'ম আঞ্জাখিনি। এনেকৈ বনাই খাব, বহুত ভাল পাব। এনেধৰণে সহজ পদ্ধতিৰে বনাই খাব, নিশ্চয় ভাল পাব। আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কাষতে